নমস্কাৰ আপোনালোকে সবে চাগে দেখি আছে এটা নতুন ভাইৰেল ট্ৰেন্ডিং ড্ৰিংক অল ওভাৰ সোশ্যাল মিডিয়া হয় মই কথা পাতি আছো মাট্চা বলিউড সিলেবছৰ পৰা সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ্স সবে অকল ধুনিয়াকে মাট্চা খাই থাকে আৰু ইনষ্টাগ্ৰামত ফটো দি আছে তে আহক আজি ভিডিঅ'ত আমি বুজিম মাট্চা কি হয় ইয়াৰ হেলথ বেনিফিটস আৰু ঘৰতে কেনেকে ধুনিয়াকে আপোনালোকে বনাব পাৰে এটা আইচ মাট্চা লাটে তে মাট্চা হয় এটা গ্ৰীণ টি পাউডাৰ যোনটো এটা ইউনিক গ্ৰীণ টি লিফ আছে যাৰ নাম হল টেনচা আৰু এই টেনচা কল জাপান আৰু চাইনাত পোৱা যায় so matcha is a unique green tea powder made from a tea leaf called tencha the green color is due to high chlorophyll content আমি যদি কম্পেয়াৰ কৰো গ্ৰীণ টি লগত the main point of difference হল আপোনাৰ caffeine matcha caffeine বহুত বেছি থাকে as compared to green tea A cup normal cappuccino, a standard cup of cappuccino, near about 100 mg of caffeine thake, whereas similar quantity of matcha thakibo, price 70 mg of caffeine, aru green tea thakibo, price 35 mg. Te dekhile no, matcha caffeine content bahut besi as compared to green tea. Matcha market dui prakarar ahe, eta ase ceremonial grade, aru eta hoise culinary grade. Ceremonial grade to is ekdom highest quality matcha কিন্তু জাপানত normally tea ceremonies বিলাকত use হয় আৰু raw formত consume কৰে আৰু second যোনটো হল আপোনাৰ culinary grade হেতু specially use হয় cooking baking এসবত আৰু commercial drinks বিলাক বনাবলৈ যেনে হৈ গল আপোনাৰ ice lattes আৰু smoothies এতিয়া আহক আমি ডিসকাস কৰো মাট্চাৰ potential health benefits এনেকুৱা কোৱা যায় যে মাট্চাত বহুত হাই এন্টিঅক্সিডেন্টস থাকে যোনটো দি আপোনাৰ ব্যাড কোলেষ্ট্ৰল কম কৰে hence it prevents heart diseases second হল মাট্চাত পোৱা L-theanine আৰু caffeine যোনটো combination that is proven to increase your cognitive function thereby increasing আপোনাৰ mental focus and alertness তে এটো হৈ গল আমাৰ মাট্চাৰ ইন্ট্ৰোডাকশন এতিয়া আহক মই আপোনালোকক দেখাম কেনেকে ঘৰতে একদম সিম্পল ওয়ে এটা আইচ মাট্চা লাটে বনাব পাৰে আহক মই আজি দেখাম আপোনালোকক কেনেকে আপুনি ঘৰ বনাব পাৰে এটা আইচ মাট্চা লাটে একদম সিম্পল আপুনি Amazonৰ পৰা আপোনাৰ বাজেটৰ মতে এটা ধুনিয়া মাট্চা পাউডাৰ লৈ লব আৰু অলপ গৰম পানী লব আৰু এই গৰম পানীত মাট্চা পেকেটৰ পৰা এক চামুচ মাট্চা ধুনিয়াকে এনেকে দিব দি পেলে আপুনি পেষ্ট এটা বনাব এনেকে এটো হৈ গল ফাৰ্স্ট মোক গুন্ধটো শুনিয়ে ভাল লাগিছে সব এনেকে ধুনিয়াকে আপুনি মিক্স কৰক আৰু এই মাট্চাটো সাধাৰণতে উইদাউট সুগাৰে খায় কিন্তু আপুনি যদি অলপ লব বিচাৰিছে হানি এড কৰিব পাৰে এটো হৈ গল মিক্স এতিয়া নেক্সট স্টেপ আপুনি একগাল বৰফ লওক এনেকে পুৰা ভৰ্তি কৰি দিব দেই বৰফ লৈ হৈ গল বৰফ এতিয়া এনেকে মিল্ক লৈ লব আৰু ওপৰত ঢালক হৈ গল এনেকে মই মিল্ক ঢালিলো বৰফৰ ওপৰত এতিয়া যোনটো আমি এই পেষ্ট বনাইছিলো মাট্চাৰ এখিনি ধুনিয়াকে এতিয়া আমি ওপৰত দিম আৰু এটো ৰেডি হৈ গল আমাৰ আইচ মাট্চা লাটে মই এতিয়া বঢ়িয়াকে ষ্টাৰ কৰি লব এনেকে চিয়াৰ্স বহুত ৰিফ্ৰেশিং ঘৰ বনাই চাব আৰু কমেন্টছত মোক জনাওক কেনেকুৱা পাইছে